गणपति बाप्पा मोरिया हे गणपति बाबा আজি আপা ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছো প্ৰথমতে তোমাৰ নামকে আৰাধনা কৰিলো তাৰ পাছত দেখা যাব তোমাকে লোৱা সাক্ষী কৈ লৈ মই ইউটিউব চেনেলটো খুলিছো আৰু দেই যাতে মিলিয়ন সাবস্ক্ৰাইবাৰ মিলিয়ন ভিউৱাৰ্স যাতে মই পাওঁ দেই Brakratundam Mahakaya Surakoti Samaprabha Nirvignam Kurume Deva Sarvakayesu Sarvada Om Ganganapataye Namah Om Ganganapataye Namah Om Ganganapataye Namah Om Ganganapataye Namo Namah Shri Siddhi Vinayak Namo Namah Astra Vinayak Namo Namah Ganapati Bappa Moria Om Ganganapataye Namo Namah Shri Siddhi Vinayak Namo Namah Astra Vinayak Namo Namah Ganapati Bappa Moria Om Ganganapataye Namo Namah Shri Siddhi Vinayak Namo Namah Astra Vinayak Namo Namah Ganapati Bappa Moria Om Ganganapataye Namo Namah Shri Siddhi Vinayak Namo Namah Astra Vinayak Namo Namah Ganapati Bappa Moria Om Ganganapataye Namo Namah Shri Siddhi Vinayak Namo Namah Astra Vinayak Namo Namah Ganapati Bappa Moria Om Ganpati Bappa Moria Mangalamurti Moria Ganapati Bappa Moria Mangalamurti Moria হে গণপতি বাপ্পা আজি 2023 চনৰ 1 তাৰিখ আজি এই 1 তাৰিখতে মই এই ইউটিউব চেনেলটো খুলিবলৈ আৰম্ভ কৰিছোঁ মই এই যে সফলতা পাওঁ গণপতি বাপ্পা ফেৰীত উঠিলোহি অফলাঘাটলৈ যাম অফলাঘাটত এনেই মাজুলী যাম এয়া ৰাজলক্ষ্মী এয়া ফেৰী আহি আছে মাজুলীৰ পৰা এয়া আমাৰ তপন কাকতি তাৰ কথা লাগি আছে এয়া তাৰ কাটি আছে আকৌ কামত গৈছে ৰিং বনাই আছে জালি বান্ধি আছে দেউৰী মাতিছে ৰদ পোনাই আছে দেউৰী মাতিছে দেউৰী নাখনা দেই পুষ্পা পৰা কামত লাগিছে আৰু আমাৰ খানা বনোৱা কাৰিকৰজন কেনি গ'ল এতিয়া এয়া আমাৰ খানা বনাত লাগি আছে এয়া
আজি কি বনাইছা? আজি কি বুলি ক'লে এইটো খাচী আছিলে। খাচী নেকি? খাচী বনাই আছোঁ। অঁ দেখুৱাই দিয়ক আকৌ তেতিয়াহে। পানী দিছোঁ আৰু পানী অঁ ঠিক আছে ঠিক আছে। আৰু এয়া মই এইটো আছে মোৰ এটা পৰিয়াল বৰ্তমানৰ পৰিয়াল আৰু হা দীঘল দিয়ক দীঘল। অঁ হা অঁ দিয়ক। বৰ্তমান আমি নয়া বজাৰস্থিত শালমাৰী গাঁৱত উপস্থিত হৈ আছোঁ। এয়া হৈছে আমি উপস্থিত মানে আমি ইয়াত তেতিয়া আমি কেম্প কৰি আছিলোঁ। এতিয়া আমি যাম এই শালমাৰী গাঁওখনৰ দিশে আমাৰ চাম। এয়া ঘৰ চাংঘৰ ধুনীয়া ধুনীয়া। ইয়াতে ভিতৰত কিবা কৰি আছে। ইয়াত ধান মাৰি আছে ধান। ভঁৰাল ঘৰ। এয়া চাংঘৰ। এয়া এই নামঘৰ হয় ন? মিচিংসকলৰ নামঘৰ। এয়া চাংঘৰ ধুনীয়া ধুনীয়া। এতিয়া আহিছে মূল বিষয়বস্তুটোলৈ। প্ৰথমতে ভিডিঅ'টো চাই লওক, শেষত ক'ম। এই যে চাহ কৰি থোৱা মাটিখিনি দেখিছে, ইয়াতে সৰিয়হ, মটৰমাহ, মাটিমাহ, নহৰু, আলু মানে নানা ৰকমৰ শস্য। এই মাটিত এয়া ধান কাটিছে, ধান কাটি পেলাই ইয়াত লগালগ হাল বাই দিয়ে। হাল বাই মাহ সৰিয়হ যি হয় খেতি লগাই দিয়ে। মানে মাটিকেইডৰা এনেই পৰি থাকিবলৈ নিদিয়ে। ইয়াত মানুহখিনি কম উদ্যমী। ইয়াত এখন ইয়াতো সেয়া কবি, বেঙেনা, জলকীয়া, মাটি চহাই আছে, চাহ কৰি আছে।
মানে ধান কাটি আৰু ৰ'বলৈ সময় নাই আৰু মাটি চাহ কৰে, চাহ কৰি পেলাই মৰা হয় যি হয় আৰু সিঁচি দিয়ে। হয় গৰু হাল উঠি দিছে। মই উঠি মানে মৈ দিয়া মানে মানুহ উঠি মৈ দিয়া ইয়াত দেখা পোৱা গৈছে। মানুহটো উঠি গৈছে। বা কি ধুনীয়াকৈ উঠিছে অ'। আহ উঠি যাব। অঁ ইয়াত কি সিঁচিব? ইয়াত কি সিঁচিব? সৰিয়হ। অঁ ঠিক আছে। বা দিছেনে? একদম মৈত উঠি দিছে মানুহ একদম গৰুৱে টানি দিছে। ৱাও আলুগুটি খেতি অলপ নমুনা। এই কোৰ লৈ এতিয়া মাটি অলপ তুলি দিছোঁ। এয়া কোৰে কি হয় নাজানো আৰু এতিয়া ওলাই নে নোলাই নে আলু।